হেল্ল' ফ্ৰেণ্ডছ, আজি আমি আমাৰ জাৰাক লৈ আহিছোঁ তাইৰ 2.5 মাহৰ মানে বেজি দিয়াৰ কাৰণে। আৰু এয়া চাওক, এনেকৈ ইহঁতে ইয়াতে বহি আছে আৰু এইজনী ইমান ফূৰ্তিত আছে। অলপ পিছত গম পাব তাই বেজিৰ শান খাই যেতিয়া বিষাব, জ্বৰ উঠিব। আৰু এয়া নাৰ্ছবিলাক বাইদেউহঁতে মানে বেজি ৰেডি কৰি আছে, ৰখি আছিলোঁ। তাৰপিছত বেজি দিয়া হ'ল বাৰু, এইখিনি দেখুৱাব নোৱাৰিলোঁ, মানে মই তাইক লৈ আছিলোঁতো, তাই ৰেকৰ্ড কৰিব পৰা নাই। আৰু কান্দিও থাকে, বেয়া লাগে কান্দিলে, সৰু পোৱালি। এইজনীও গৈছিল আজি আমাৰ লগত এনেকৈ, তাই বোলে ভাল পায় গৈ পিলপিলিত। তাই, মই আৰু জাৰা, তাৰ পাপা গৈছিল। তাৰপিছত এতিয়া এইখিনি আমি ঘৰত আহি থকা সময়ত মই ৰেকৰ্ডিং কৰিলোঁ, যোৱাতে ৰেকৰ্ডিং কৰিব পৰা নাছিলোঁ। আৰু তাত গৈ বেজি দিয়া টাইমত ইহঁতক ক'লোঁ অকণমান ভিডিঅ' কৰ, নকৰে বোলে, তাই হেনো লাজ পায়। তাৰপিছত এতিয়া আহোঁতে আৰু জাৰাক দিলোঁ কোচত বাপেকৰ, ইমান ধুনীয়াকৈ শুইছে। আহি পালোঁ আমি এতিয়া ঘৰত। এতিয়া নুমিম লাহেকৈ, নুমি পিছত আৰু যাব লাগিব। ৰাস্তাত গাড়ী মটৰ আহি থাকে ন, ভালদৰে চাই পাৰ হ'ব লাগে। আজি জ্বলাব দেই তাই, ৰাতিও টোপনি নাহিব চাগে, বিষতে জ্বৰ উঠি যায় ন, সেইকাৰণে। নেক্সট টাইম গ'লে বাৰু কেনেকৈ কান্দে বেজি দিলে দেখাম। দুখো লাগে, বেয়াও লাগে, সৰু পোৱালি। আৰু এইজনী চাওক কেনেকৈ টুট্টুৰাই ওপৰত উঠি গৈ আছে, পিছে পিছে থাকে। মই আগত যাব গ'লে নাযায়, তাই লাজ পায়। আৰু এয়া উঠি আছোঁ, এইজনীক লৈয়ে এনেকৈ মই ৰেকৰ্ড কৰিলোঁ, ভিডিঅ' বনালোঁ। তাই নোৱাৰে এনেকৈ। তাৰপিছত আহি পালোঁ ৰুমত। এতিয়া লাহেকৈ তাইক খুৱাই দিম জাৰাক, খুৱাই দিয়াৰ পিছত এতিয়াতো ভালকৈ শুব বাৰু, ঠাণ্ডা ঠাণ্ডা হৈ থাকিব। অলপ পিছৰ পৰাহে জ্বৰ উঠিব, বিষত কান্দি কান্দি অৱস্থা নোহোৱা হৈ যাব। আমাৰ আজি জ্বালনি হ'ব দেই।